কমিটি আছিলে মানে এটা ন্যাশনাল লেভেলৰ ইয়াৰ আমাৰ কনফাৰেন্স আছিলে 11-12 9-10 তাৰিখটো আমাৰ ইণ্টাৰনেশ্যনেল আছিলে বিভিন্ন দেশৰ আৰু গোটেই ভাৰতৰ বিভিন্ন ৰাজ্য আমি একেলগে কনফাৰেন্স আছিলে 11-12 এইটো যোৱাকালি সম্পূৰ্ণ হ'ল আৰু আজি অসম চাব বিচাৰিছে তো আজি ইয়াত অসমৰ গাঁও আমাৰ অসমীয়া সমাজ আমি কেনেকৈ জীৱন যাপন কৰোঁ আৰু ইয়াৰ লগতে চাহ তেওঁলোকে খাই থাকে চাহ বাগান ওচৰৰ পৰা দেখা পোৱা নাই সেইকাৰণে চাহ বাগানো আজি ভ্ৰমণ কৰি চাব আৰু কিছু বিহুৰ উৎসৱ গাঁও অঞ্চলবিলাকত আমাৰ বিহুৰ পৰিৱেশ কেনেকুৱা হয় সেইবিলাকত তেওঁলোকে অলপ মানে উপলব্ধি কৰিবৰ কাৰণে কিছু মানে জানিব বিচাৰিছে চাব বিচাৰিছে আৰু আজি সেইটোৱে গাঁৱে ভূঞে তেওঁলোকে ভ্ৰমণ কৰিব নাই ইয়াতো মই নাজানো যোনে তোনে উঠিলে মানে বহুতটা ৰাজ্যৰ আছে আৰু পবিতৰা কিছু গৈছে কিছু শুৱালকুছি গৈছে কিছু কাজিৰঙা গ'ল তেনেকুৱা ধৰণৰ য'তে ত'তে চবে মানে গৈছে গতিকে যোনে এই গাড়ীত উঠিল সেইখিনি মই লৈ আহিলোঁ ঠিক আছে থেংক ইউ